নমস্কাৰ, মই আজি আপোনালোকলৈ নতুন ৰেচিপি এটা লৈ আহিছোঁ। এইখিনি ব্ৰইলাৰ মাংস হয়, ধুনীয়াকৈ ধুই কৰি ল'লোঁ আৰু ইয়াতে আলু এটা ধুনীয়াকৈ গুচাই মেলি 2 টুকুৰা কৰি লৈছোঁ। আৰু এইখিনি কচু হয়, মই ধুনীয়াকৈ বাছি কৰি ধুনীয়াকৈ ধুই লৈছোঁ। ব্ৰইলাৰ মাংসই কচুৱে বনাওঁ আহক আজি। ইয়াতে ল'লোঁ ডাঙৰ চাই পিঁয়াজ 3টা ল'লোঁ আৰু বিলাহী এটা আৰু জলকীয়া কেইটামান লৈছোঁ, ফালি লৈছোঁ আৰু আদা নহৰু এইখিনি ধুনীয়াকৈ এটা পেষ্ট বনাই দিছোঁ। এইখিনি বহাই দিছোঁ মই। তেল দি দিছোঁ এতিয়া। তেলখিনি গৰম হ'ব দিছোঁ। তেলখিনি গৰম হৈ গৈছে, তেলত দিছোঁ মই জিৰা কেইটামান দিছোঁ, তেজপাতা দিছোঁ আৰু পিঁয়াজখিনি দি দিছোঁ। এতিয়া দিলোঁ জলকীয়া কেইটা। এতিয়া এইখিনি লাল হোৱালৈ ধুনীয়াকৈ ভাজিব লাগিব। পিঁয়াজখিনি ভাজি হৈ গ'ল, লাল হৈছে পিঁয়াজখিনি। ইয়াতে দিলোঁ মাংসখিনি। মাংসখিনি এতিয়া ভালদৰে লৰাই দিব লাগিব। মাংস পানীখিনি শুকাই গৈছে আৰু এতিয়া মই ইয়াতে দিম কচুখিনি। আপোনালোকে মাংস ভাজি পেলাই মাংসখিনি পানীখিনি শুকুৱাই ল'ব, তেতিয়া কচুখিনি দিব। হালধি দিছোঁ, নিমখ দিছোঁ, আদা নহৰু পেষ্টখিনি দিছোঁ। এতিয়া ভালদৰে লৰাই দিম। এতিয়া ঢাকনখন মাৰি দিছোঁ, সিজক। ঢাকনখন আঁতৰাই দিছোঁ আৰু এতিয়া মাংসখিনি লৰাই দিম। অলপ দিছোঁ জিৰা গুড়া, বেছি দিয়া নাই, কম পৰিমাণে দিছোঁ। অলপ দিছোঁ ধনিয়া গুড়া, অলপ দিছোঁ শুকান জলকীয়া গুড়া। এতিয়া এইখিনি ভালদৰে মছলাখিনি ধুনীয়াকৈ ভাজিব লাগিব। এটা বিলাহী কাটি ৰাখিছিলোঁ, বিলাহীটো ইয়াতে দি দিছোঁ। ঢাকনখন দি দিছোঁ, সিজক। ঢাকনখন আঁতৰাই দিছোঁ। এতিয়া অলপমান মই গৰম মছলা খুন্দি ৰাখিছিলোঁ, এই গৰম মছলাখিনি দি দিছোঁ ইয়াতে। অলপ দিছোঁ জালুকৰ গুড়া, জালুকৰ গুড়াটো দিবলৈ আপোনালোকে নাপাহৰিব। কচু তৰকাৰীত জালুকৰ গুড়া দিলে খাবলৈ টেষ্টি হয়। আৰু এতিয়া লৰাই দিম এইখিনি। মাংসও সিজি গৈছে, বিলাহীও ধুনীয়াকৈ গলি গৈছে। এতিয়া অলপমান পানী দি ভাজিম। 5 মিনিট কাৰণে ঢাকনখন দি দিছোঁ, সিজক ভালদৰে। ঢাকনখন আঁতৰাই দিছোঁ। এয়া চাওকচোন, মাংসখিনি ধুনীয়া সিজি গৈছে, কচুখিনিও ধুনীয়া সিজি গৈছে। আৰু এতিয়া মই ইয়াতে পানী দিম। এইখিনি এতিয়া মই ধুনীয়াকৈ উতলিব দিম। আৰু ইয়াত তৰকাৰী উতলি আছে। এয়া চব্জি হৈ গ'ল, এতিয়া নমাই দিম মই। এয়া কচু পাত দি ব্ৰইলাৰ মাংস বনালোঁ। আপোনালোকে এই ৰেচিপিটো এইদৰে বনাই খাবচোন, বহুতেই টেষ্টি লাগে। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ফ'ল' কৰিব নাপাহৰিব। আজিলৈ ইমানতে সামৰিলোঁ, পুনৰ নেক্সট ভিডিঅ'ত লগ পাম। ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। বাই বাই।